হিমন্ত বিশ্বৰ 11টাকৈ বৃহৎ ঘোষণা অৰুণোদয়ৰ পৰা ৰেচন কাৰ্ডলৈকে নতুন খবৰ আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ 11টাকৈ বৃহৎ ঘোষণা ডিসেম্বৰৰ পৰা অসমত 9 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি প্ৰতি বছৰে অৰুণোদয় আঁচনিৰ পৰিসৰ বৃদ্ধি পাব জানুৱাৰীৰ পৰা অসমৰ 52 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলি এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই দৰ্শকসকল এইখিনিতে কৈ থওঁ এনে ধৰণৰ ব্ৰেকিং নিউজবোৰ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব নাপাহৰিব 52 লাখ লোকে জানুৱাৰীৰ পৰা পাব বিনামূলীয়া চাউল শেহতীয়া খবৰ অনুসৰি জনাই আছো যে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে 5 লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় লাভ কৰিব 1 জানুৱাৰীৰ পৰা এই সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থকা লোকসকলে কেৱল ৰাজ্যতেই নহয় অসমৰ বাহিৰতো চিকিৎসাৰ ক্ষেত্ৰত এই সুবিধা পাব পৰিয়ালসমূহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা বৃহৎ ঘোষণা 30 নৱেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা ছাত্ৰসকলে পাব স্কুটি এইবাৰ ছাত্ৰসকলে পাব স্কুটি অহা বছৰ নতুনকৈ 25খন কলেজ নিৰ্মাণ কৰিব অসম চৰকাৰে কৃষকসকলৰ বাবে এটা ভাল খবৰ অহা মাহৰ পৰা ৰাজ্যত কৃষকৰ পৰা পুনৰ ধান কিনিব অসম চৰকাৰে প্ৰতি কুইণ্টলত 2006 টকাকৈ দিয়া হ'ব কৃষকক